নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ দীপশিখা মিক্স ব্লগছৰ অন্য এটি ভিডিঅ'লৈ। আজি বন্ধু বান্ধৱীসকল দেখা পাইছে মই ক'ত আছোঁ। এয়া চাওক, আকৌ এবাৰ দেখাইছোঁ। এয়া মোৰ মা ইমান ভিডিঅ'ত উঠা নহয়েই, যিহেতু মই অহাই নহয়, বহুত পাতল মানে। আৰু এয়া হ'ল মোৰ বা, তাৰপিছতে এইফালে গ'ল আমাৰ পোৱালি, আৰু মই এইজনী পিলিকি সোমাই আছে, আধা ওলাই আছে। কালি আহিছিলোঁ আৰু আজি যাবলৈ হ'লেই। কালি আহি পালোঁ 7:30 আৰু এতিয়া 8:30মান বাজিছে আৰু মানে যাওঁৱেই। এয়া চুৱেটাৰ লগাই লৈছোঁ, যিহেতু স্কুটিত যাম, ঠাণ্ডা লাগিব। মই ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। মানে কালি অলপ ক্লিক ৰাখিছিলোঁ, কালি কি কৰিছিলোঁ, কিহৰ কাৰণে আহিব লগা হ'ল এই ঘৰলৈ। মানে ইমান মানে লৰালৰিকৈ আহিলোঁ, লৰালৰিকৈ গ'লোঁ, কিহৰ কাৰণে আহিব লগা হ'ল গোটেইখিনি মই দেখাই আছোঁ। আপোনালোকে চাই থাকিব। আৰু মোৰ যদি চেনেলটো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা সেই বেল আইকনটো অলত গৈ ক্লিক কৰি দিব। চাই থাকিব দেই সম্পূৰ্ণকৈ। আজি অলপ বেলেগ দেখিছে ন লুকছটো, ঘৰটো হয়নে? আৰু মই এয়া লাগি আছোঁ দেই, দেখিছে ন? এয়া মই এতিয়া নকওঁ বাৰু মই ক'ত আছোঁ। এয়া দেখিছেনে? এয়া হ'ল মাছ, আৰু এইকেইটা সৰু মাছ। এইকেইটা সৰু মাছ মোৰ কাৰণে আনিছে, মই খাই ভাল পাওঁ যিহেতু। মই মানে ফোন কৰি পেলাই কৈ দিছিলোঁ যে এপোৱামান হ'লেও আনিবলৈ। মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আজি মানে অলপ কি ক'ম আৰু, ঘৰ মানে কৈ দিছোঁ আৰু আপোনালোকৰ আগত, মই মানে এতিয়া মাৰ ঘৰত আছোঁ, গতিকে অলপ বেলেগ দেখিছে পৰিৱেশটো হয়নে? চাওক, এয়া হ'ল আমাৰ পাকঘৰ, সৰুকৈ পাকঘৰ। তো ৰাতি 7:30 আহি পেলাই পাইছোঁহি, মানে মোৰ মাৰ ঘৰ মাধৱপাৰা। একচুৱেলি মই যেতিয়া মানে আজি অফিচ গৈছিলোঁ, অফিচৰ পৰা আহি পেলাই ঘৰ আহি পাওঁতে 5টা বাজিলে, মানে ৰাতি হৈ গ'ল। তাৰপিছত আহিছোঁ, ঘৰ আহি পাওঁতে 7:30, মানে পূৰা ৰাতি একদম। মই ভিডিঅ' বনাবই নোৱাৰিলোঁ, তো ভাবিলোঁ ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰি দিওঁ। আৰু কি আইটেম আছে মই দেখাম। মানে বহুত দিনৰ পিছত আহিছোঁ, তেনেকৈ মোৰ অহাই নহয়, বহুত দিনৰ পিছত অহা হয়। অলপ মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। চাওকচোন, বহুত দিনৰ মূৰত মানে এনেকৈ বনাবলৈ পায়, চৌকাত বনাবলৈ পায়, বহুত ভাল লাগিছে। একচুৱেলি ঠাণ্ডাত আহিছোঁ ন, গতিকে জুই টাপত বহুত ভাল লাগিছে। এনেকৈ মানে আহি ৰোৱাই নাই আৰু দেই, অকণমান মানে জাষ্ট লাগিয়ে গৈছোঁ আৰু এইয়া আছে অলপ, এয়া মাছ ভাজি থৈছোঁ, আৰু আছে এইবিলাক। মই একচুৱেলি আজি ৰেচিপি দিয়া নাই দেই গাইজ, ভুল নুবুজিব। মই জাষ্ট শ্বেয়াৰ কৰিছোঁ, মানে মাৰ ঘৰত আহিছোঁ, কি স্পেচিয়েল আছে। আৰু এটা বস্তু আছে বাৰু, সেইটো মই পিছত দেখাম আপোনালোকক। এতিয়া পাকঘৰৰ পৰা অকণমান ওলাই আহিছোঁ, আৰু এয়া অকণমান মানে আমাৰ কাষতে আছে বৰ্তাহঁতৰ ঘৰলৈ যাওঁ। তো যদি পাৰোঁ তাত অকণমান বনাম আৰু দেখাম, যদিহে পাৰোঁ দেই। নবনালেও একো নাই। এয়া আমাৰ জীয়ৰী, আৰু মই চুৱেটাৰ পিন্ধি আছোঁ দেই, মানে ঠাণ্ডা বহুত পৰিছে। বহুত দূৰ হয় জানেনে, ৰহাৰ পৰা মাধৱপাৰা বহুত দূৰ হয়। ইমান দূৰত বিয়া হ'ব নালাগে, সঁচা কৈছোঁ, ওচৰত বিয়া হ'ব লাগে, বহুত দূৰ। যোনে দূৰত বিয়া হৈছে সিহঁতে বুজি পায় আৰু, আহিব নাপাওঁ এনেকৈ আৰু। আজি আহিছোঁ 7:30 পাইছোঁহি, কাইলৈ মৰ্ণিং যাবই লাগিব, মানে 10টামান বজাত পোৱাকৈ আৰু। সোমবাৰে গ'লে হ'ল, কিন্তু কাইলৈ তাইৰ ৰিহাৰ্চেল আছে, মানে ৰাসৰ ৰিহাৰ্চেল ন, তো সেইটো মেইন হয়নে কওকচোন বাৰু। সেইটো কাৰণে মই যাম, কাইলৈ মানে লাষ্ট আছে ৰিহাৰ্চেল, তো সেইকাৰণে মই যাম। শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত আৰু দেখাম। এইজনী বৰমাহঁতৰ ঘৰত। এয়া হ'ল ছাগলী, এইটো চাওক মেকুৰী দেই, একদম বিচনা এখন পাৰি দিছে। আৰু এইটো এটা ছাগলী একদম। হ'ব দিয়া, নুচুবা ইমানকৈ, হ'ব, একদম বিচনা পাৰি দিছে। মোৰ বহুত মৰম লাগিছে, চাওকচোন, ইমান টিলিকি ৰঙালাও পোৱালিটো দেখিছেনে? একদম বহুত মৰম লাগিছে দেই, চাওকচোন, ইমান মৰম লগা ৰঙালাও কণো, ইমান অকণমান একদম মানে
এইয়া বনাই আছোঁ হাঁহৰ মাংস একদম পূৰা যিবোৰে খানা আছে পাৰ্টিয়ে ক'ব লাগিব স্পেচিয়েল কাৰোবাৰ কাৰণে আনিছিলোঁ সকলোৱে মিলি বোলো খাওঁ তো দেখাই থাকিম কোন সেইগৰাকী স্পেচিয়েল হয় লেডিগৰাকী মই দেখাই থাকিম এইয়া মাংস বনাইছোঁ এইয়া বনাইছোঁ এয়া আমাৰ খানা চলি আছে আৰু এইগৰাকী হ'ল সেই স্পেচিয়েল মানুহগৰাকী দেই হাই বুলি কোৱাব খাই আছে আৰু এইফালে মোৰ দাদা এয়া চিনি পাইছে এইয়া বৌ তাৰপিছত এইয়া আমাৰ হিৰো হিৰইন আৰু আমাৰ এইফালে এইগৰাকী দেই আৰু এয়া হ'ল মোৰ বাইদেউ আৰু আমাৰ মা মাতা ৰাণী দেই এইফালে আমাৰ মাতা ৰাণী এইয়া খানা স্পেচিয়েলি দেই এয়া আইটেম বনালোঁ বহুত বেছি নকৰিলোঁ যিহেতু আহি পোৱা বহুত লেট হৈ গ'ল গতিকে এনেকৈ আমি থলোঁ আৰু আমাৰ দেই ফ্লাছটো দি দিছোঁ আমাৰ মানে খানাটো এনেকৈ থাকিলে আৰু এইয়া এজনী মোৰ ভাগিন ছোৱালী দেই এয়া মোৰ ভাগিন ছোৱালী মানে বাৰ ছোৱালী হয় এয়া বা নহয় আকৌ দেই এয়া বাজনী এই বৰ্তাহঁতৰ তাত বৰ্তাহঁতৰ ছোৱালী মানে আৰু নাতিনীয়েক এয়া মানে স্কুটিখন নতুন যে মানে আজি আনিছোঁ ফাৰ্ষ্ট টাইম এইবিলাক অলপ দেখাই আছে আৰু দেই মানে কি তোমাৰ এক্টিভা চিম্পল বনাই কিন্তু এক্টিভা মানে বহুত হিটা ইঞ্জিন বহুত বেলেগ সেইকাৰণে মানে এয়া চইচ কৰিলে আজিকালি স্কুটিটো বহুত ডিজাইন কিকত ষ্টাৰ্ট দিয়া নে মোৰ আকৌ ইখনহে বেছি ভাল লাগিছিলে কিন্তু নহয় মানে মডেলটো বেলেগ কি মডেল আছিলে জিঅ' মডেল ন জিঅ' মডেল ফাইনেলি ঘৰ আহি পাই গ'লোঁ বাকী দেখুৱালে আপোনালোকক মাৰ ঘৰত কি কাৰণে গ'লোঁ মানে বৌ মানে প্ৰেগনেণ্ট তো তেওঁ মানে কি আৰু ন এইখিনি মুহূৰ্তত ভাত এসাঁজ মিতিৰ কুটুমৰ ফালৰ পৰা খুৱাবলৈ পালে মনটো নিশ্চয় ভাল লাগে গতিকে মানে আমি যিহেতু আছোঁ গতিকে মই ভাবিলোঁ যে আমিও কিবা অকণমান খুৱাওঁ তো সেইকাৰণে ইমান লৰালৰিকৈ যাব লগা হ'ল মানে বৌ মানে মাকৰ ঘৰলৈ যাবগৈ মানে অলপ আগতীয়াকৈ গৈছে আৰু মাকৰ ঘৰলৈ গতিকে মানে এতিয়া যাবই যিহেতু আৰু ময়ো যাব পৰা নাই আৰু মোৰ কাৰণে এতিয়া বৌ ৰখি থাকিবও নহয় ইফালেদি ময়ো মানে যাব পৰা নাই গতিকে মানে ইফালে মানে কি ক'ম আৰু অফিচৰ পৰা আহি পোৱা বহুত লেট হ'ল একচুৱেলি লেট বুলি ক'লে ভুল হ'ব কিন্তু মানে সেয়াই আৰু 5 বাজি গ'ল ন আহি পাওঁতে তো মানে এতিয়া উপায় নাই গতিকে ৰাতিয়ে গ'লোগৈ ৰাতি হ'ল একদম পূৰা ৰাতি গৈছোঁ মানে ফাৰ্ষ্ট টাইম গৈছোঁ চাগে দেই এনেকৈ মানে ৰাতি ঘৰৰ পৰা ওলাই মানে ইমান দূৰ মই যোৱাই নাই আজিলৈকে তো গ'লোঁ গৈ পেলাই বাছ এনজয়টো কৰি দিলোঁ আৰু এটা কথা মাৰ পৰা শিকিলোঁ মানে স্কুটিখন মই নতুন ল'লোঁ ন মই ঘৰলৈ আনোতে পূজা চূজা কৰিলোঁ গোটেইখিনি হৈ গ'ল বাট মাৰ ঘৰলৈ নিছোঁ কিন্তু মায়ে নতুন স্কুটিখন গৈছে বুলি কিন্তু স্কুটিখনত পানী অলপ ছটিয়াই দিছে চকাকেইটাত মানে মোৰ ভাল লাগিলে আৰু ন মই ভাবা নাই সেইবোৰ কৰিব লাগে বুলি কিন্তু মায়ে মানে কৈছে নহয় স্কুটিখন আনিছা মই পানী অকণমান ছটিয়াই দিওঁ বুলি কৈ পানী অকণমান ছটিয়াই দিছে ভাল লাগিছে চকাকেইটাত দিছে আৰু তো এইখিনিকে ক'লোঁ বাকী এতিয়ালৈ ভিডিঅ'টো ৰাখি দিলোঁ বাই বাই